নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে সমগ্ৰ ভাৰতবাসীলৈ মোৰ এই চেনেলটোৰ তৰফৰ পৰা ভাৰতৰ ৭৬তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা যাচিলোঁ। যিহেতু থাম্বনেইলখন দেখি আপোনালোকে গমেই পাইছে চাগে ভিডিঅ'টো কিহৰ ওপৰত হ'ব। হয়, অসমৰ কিছু স্বাধীনতা যুঁজাৰুৰ কথা ক'বলৈ চেষ্টা কৰিম ভিডিঅ'টোত। আমি সকলোৱে জানো যে 1947 চনৰ আজিৰ দিনটোতে আমাৰ ভাৰত ইংৰাজৰ হাতৰ পৰা স্বাধীন হৈছিল। সেই স্বাধীনতা আন্দোলনত যিদৰে মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসুৱে কষ্ট কৰিছিল, ঠিক একেদৰে নিজৰ জীৱনৰ বলিদান দি আমাৰ অসমৰ কিছু বীৰ যুঁজাৰুৱে অসমখন ব্ৰিটিছৰ হাতৰ পৰা মুকলি কৰিবলৈ সক্ষম হৈছিল। আমি সেই বীৰ যুঁজাৰুসকলৰ বিষয়ে কিছু ক'বলৈ চেষ্টা কৰিম আপোনালোকক সংৰক্ষিত তথ্যৰ ওপৰত ভিত্তি কৰি। যদি ভিডিঅ'টো কৰাত কিবা ভুল হয় তেন্তে আমাক ক্ষমা কৰিব, নহ'লে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আমি আমাৰ নেক্সট ভিডিঅ'ত শুধৰাবলৈ চেষ্টা কৰিম। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে অসমৰ স্বাধীনতা যুঁজাৰুৰ ভিতৰত মই আপোনালোকক ক'বলৈ ওলাইছোঁ মণিৰাম দেৱানৰ কথা। মণিৰাম দেৱান আছিল এজন চাহ খেতিয়ক। হয়, আপোনালোকে ভাবিছে চাগে চাহ খেতিয়ক। হয়, আমি সকলোৱে জানো যে বৰ্তমান অসম বিশ্ববিখ্যাত চাহ খেতিৰ বাবে, আৰু সেই চাহ খেতি পোনপ্ৰথম আৰম্ভ কৰিছিল অসমত ব্ৰিটিছৰ অধীনত মণিৰাম দেৱানে। আৰু তেখেতে 1843 চনৰ পৰা 1845 চনৰ ভিতৰত তেখেতে নিজৰ চাহ বাগান স্থাপন কৰিছিল চীনামৰা চাহ বাগান যোৰহাটত। কিন্তু ব্ৰিটিছৰ বিৰুদ্ধে মাত মতাৰ ফলত তেখেতক 1858 চনৰ 26 ফেব্ৰুৱাৰীত টকলাই নদীৰ পাৰত যোৰহাটৰ জেলত ফাঁচি দিয়া হয়। আৰু এইটোৱে হৈছে মণিৰাম দেৱানৰ চীনামৰা চাহ বাগিচাৰ মুখ্য কাৰ্যালয়টো, যোনটো কাৰ্যালয় এতিয়া জহি খহি গৈছে মণিৰাম দেৱানৰ মৃত্যুৰ পিছত। এতিয়া মই আপোনালোকক ক'বলৈ ওলাইছোঁ আন এজন স্বাধীনতা যুঁজাৰুৰ কথা, আৰু তেখেত হৈছে পিয়লি বৰুৱা। পিয়লি বৰুৱাকো ব্ৰিটিছৰ বিৰুদ্ধে মাত মতাৰ অপৰাধত তেখেতকো একেদিনাই 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ সৈতে যোৰহাটৰ টকলাই নদীৰ পাৰত একেলগে ফাঁচি দিয়া হয়। এতিয়া মই আপোনালোকক ক'বলৈ ওলাইছোঁ কুশল কোঁৱৰৰ কথা। হয়, কুশল কোঁৱৰ হৈছে আন এজন আমাৰ অসমৰ স্বাধীনতা যুঁজাৰু। কুশল কোঁৱৰে ব্ৰিটিছৰ আৰ্মীৰ ৰেল বগৰাইছিল চিৰিৰ পৰা, আৰু সেই অপৰাধতেই কুশল কোঁৱৰক 15 জুন 1943 চনত ফাঁচি দিয়া হয়। আৰু এতিয়া মই আপোনালোকক ক'বলৈ ওলাইছোঁ অসমৰ আটাইতকৈ সৰু শ্বহীদজনৰ কথা, আৰু তেখেত হৈছে কনকলতা বৰুৱা। কনকলতা বৰুৱাই 20 জুন 1942 চনত গহপুৰ থানাত আমাৰ নিজৰ দেশৰ পতাকা উত্তোলন কৰিবলৈ গৈ পুলিচৰ গুলীত 17 বছৰ বয়সতে কৰুণ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল। আৰু তেখেতৰ লগত একেলগে আছিল অসমৰ আন এজন স্বাধীনতা যুঁজাৰু মুকুন্দ কাকতি। আৰু এইখনেই হৈছে থানাখন, যিখন থানাত কনকলতা বৰুৱা শ্বহীদ হৈছিল। আৰু এতিয়া মই আপোনালোকক দেখাবলৈ ওলাইছোঁ এইখন, আৰু এইখন হৈছে আমাৰ অসমৰ মেপ। 1820 চনৰ পৰা 1947 চনৰ ভিতৰত ব্ৰিটিছৰ অধীনত আমাৰ অসমৰ মেপ এইখন। আৰু একেবাৰে শেষত এতিয়া মই আপোনালোকক দেখাবলৈ ওলাইছোঁ এইখন ফটো, আৰু এইখন হৈছে ব্ৰিটিছ ৰাজ ছিষ্টেমৰ ফটো। চাওক ব্ৰিটিছে কিদৰে শাস্তি দি আমাৰ অসমৰ মানুহবোৰক ৰাখিছিল। আজিলৈ ইমানেই, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব। ভাৰতৰ আৰু অসমৰ সকলো শ্বহীদলৈ, স্বাধীনতা যুঁজাৰুলৈ মোৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণাম। জয় আই অসম, জয় হিন্দ।